হাই গাইজ, মই ৰিমাই আপোনালোক সকলোকে শেহতীয়াকৈ হ'লেও অসমীয়াৰ নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে এই ভিডিঅ'টো আছিলে নতুন বছৰৰ প্ৰথম দিনাই, মানে 1 জানুৱাৰীৰ শুক্ৰবাৰৰে আছিলে এই ভিডিঅ'টো। সেইদিনাখন আমি সকলোৱে মিলি আমাৰ ঘৰৰ দাদা, বৌ, ভণ্টি মিলি পেলাই আমি গৈছিলোঁ কাজিৰঙা। এয়া আচলতে যাওঁতে ৰাস্তাত কৰা কিছুমান ভিডিঅ' আছিল। এই গাড়ী কিখন দেখিছেনে, ৰাস্তাতে বেয়া হ'ল। আৰু এয়া মই জুম কৰি দেখাইছোঁ, বহুত আঁতৰলৈ আছিলে গড়। আৰু এয়া চাওক, গড় দেখিছেনে? মই দূৰবীণৰ সহায়ত চাওঁতে দেখিলোঁ যেনিবা। আৰু এয়া চাওকচোন কিমান ধুনীয়া সেউজীয়া চাহপাত গছবোৰ, চাহপাত বাগানবোৰ মোৰ খুবেই ভাল লাগে দেই। ৰাস্তাটো একদম বহুত অকোৱা পকোৱা দেই। এইখিনি জেগাত কি জেগা বুলি কয় জানো, সেইখিনি বহুত অকোৱা পকোৱা, মানে আমাৰ গুৱাহাটী যাওঁতে যিটো যোৰাবাট পাৰ হৈ যায় তাৰ নিচিনা। আপোনালোকে বাৰু কাজিৰঙা গৈছেনে? মই কিন্তু আৰু এবাৰ গৈছিলোঁ স্কুলৰ ল'ৰা ছোৱালীৰ লগত, তেতিয়া মই ক্লাছ 10ত থাকোঁতেই। আৰু আমি সেইখিনি জেগাত নামিলোঁ। এই জেগাখিনিত ইয়াৰ পৰাও মানে জীৱ জন্তুবিলাক চালে দেখে পায়। আৰু যিমানখিনি মানুহ অহা যোৱা কৰিছিলে পায় গৈছিলে। আৰু এই দেখিছেনে, চুৰি আছে, জুত হৈ গ'ল যে গাড়ী বতাহত ফটো উঠিবলৈ। আৰু আমি পালোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ। পাহাৰৰ লগতে আছিলে। সেই পৰিৱেশটো মানে বহুত ধুনীয়া আছিলে। মানে ধূপ চাকি জ্বলাইছিলে যিহেতু মানুহবিলাকে, মানে গোটেই অলপমান জেগাত পাৰ হোৱা অকণমান হেৰিলৈকে আৰু ধূপৰ গোন্ধ। হালধিবাৰী বুঢ়ীমাই মন্দিৰ, ধূপৰ গোন্ধ ভাল লাগে। এনেকুৱা মানে মানুহ হয় আচলতে, যিমানবিলাক মানুহ গাড়ী মটৰে অহা যোৱা কৰে সকলোবোৰ মানুহ ৰখি তাত ধূপ চাকি জ্বলাই আৰু সেৱা এটা লৈ আহে। আৰু ইয়াৰ ৰাস্তাত আৰু হাতী পাইছিলোঁ। হাই গাইজ, মই ৰিমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ ৰিমাৰ আন এটি ব্লগ বা ভিডিঅ'লৈ। আজি আমি আহিছোঁ কাজিৰঙা। পাইছোঁহি আমিতো বনোৱা সিজোৱা ঘৰতে কৰি অনা হৈছে। তথাপিও ঘৰৰ পৰা আমি আহোঁতে 12টা বাজিলে, ঘৰৰ পৰা ওলাওঁতে। আৰু এতিয়া আহি পালোঁ। সেয়া চাওক, মানুহবিলাক কিছুমান উভতি ঘৰলৈ গ'ল, কিন্তু আমি আহিছোঁ। তথাপিও আছে বহুত মানুহ। আৰু এয়া ঘৰতে বনাই আনিছোঁ, এয়া খাই আছে। এতিয়া বাজিলে 3টা, আমি পাওঁতে 3টা বাজিলে। আগত কিমান দূৰৰ পৰা আহিছোঁ, খাই লৈছোঁ। তাৰপিছত জেগা চাবলগীয়া তেনেকুৱা নাইয়ে। চাওঁচোন, জীপ চাফাৰী যিহেতু আমি নকৰোঁ, ইমান দেৰিয়ে হৈ গ'ল আহি পাওঁতে চাই লওঁ। আৰু এয়া ভাত খোৱাৰ ফটো। আৰু আমি ভাত পানী খাই আৰু এয়া আমি উভতি আহিলোঁ। তাৰ পৰা অলপমান আহি চাহপাত বাগানখন পালোঁ। এই পাতবোৰ দেখিছেনে, এইবিলাক কলম দিলে, আৰু এইবিলাক কলম দিয়া নাই, এইবিলাক সেউজীয়া হৈ আছে। আৰু ইহঁতে পূৰা চুৰি আছে, ষ্টাইল কৰি আছে ফটো উঠিবলৈ। এই ডাঙৰ গছবোৰ যেন তাতে মানে সেই গছবোৰতে এনেদৰে জালুক দিছে। জালুক গছ পাণৰ দৰে হয়নে দেখিবলৈ। আৰু আমি তাৰ পৰা আহি পালোঁহি কলিয়াবৰত অলপ ৰখিলোঁ হোটেলৰ মুখত। ৰখি পেলাই আমি চাহ খালোঁ। তাৰ পৰা আহি আমি হোটেলত আৰু এয়া আমি গাড়ীত মানে অলপ ফূৰ্তি কৰি আহিছিলোঁ। আৰু বছৰৰ প্ৰথম দিনত গৈছোঁ যিহেতু।
আচলতে এনেকৈ এইটো ভিডিঅ' আচলতে মানে মোবাইলটো নাচি কৰি আছিলে যিহেতু চবেই আৰু গাড়ীত জোকাৰণি খাই খাই আহিছে মোবাইলটো এবাৰ সিফালে কৰা গ'ল এবাৰ সিফালে কৰা গ'ল সেইকাৰণে উল্টা উল্টি হৈ আছে তাই দেখিছেনে মোক জিভা উলিয়াই কেনেকৈ আঙুলি বুঢ়ি কৰিছে আৰু এয়া চাওক ড্ৰাইভাৰৰ ডান্স ড্ৰাইভাৰ মানে মোৰ কাকা আৰু কাকা বৌ চাওক এই কি ডান্স চাওকচোন গাড়ী চিটৰ পৰা উঠি আহিছে নাচিবলৈ ভাল লাগে এনেদৰে ক'ৰবাত গৈ আচলতে আমি এনেকৈ গাড়ী লৈ ক'ৰবাত গ'লে বহুত এনজয় হয় আৰু গাড়ীত যিহেতু গান বজিয়ে থাকে তাৰ ভিতৰতে নাচ বহুত হয় আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ' কৰিলে নিশ্চয় আপোনালোকক দিম শ্বেয়াৰ কৰিম কেনেকুৱা লাগিছে জনাব